আচলতে আমাৰ যথেষ্ট বিধ্বস্ত ৰূপ পাইছে। আমি যোৱা নিৰ্বাচনৰ আগতে আমি কথা দিছিলোঁ এই ৰাস্তাটো আমি মটৰেবল কৰি ৰাখিম। তো বিগত MCC ঘোষণা হোৱাৰ আগলৈকে ৰাস্তাটোৰ অৱস্থা ভালে আছিল, কিন্তু 15 মাৰ্চত MCC ঘোষণা হ'ল আৰু MCC ঘোষণা হোৱাৰ পিছৰ পৰা আমি সাংবিধানিক নিয়মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই ৰাস্তাটো মেৰামতি কৰিব পৰা নাই। আৰু আপোনালোকে জানে অবিৰতভাৱে যোৱা প্ৰায় এমাহ ধৰি আমাৰ এই অঞ্চলত বৰষুণ হৈছে, গতিকে ৰাস্তাটোৱে যোৱা এমাহৰ ভিতৰত অতি বিধ্বস্ত ৰূপ পালে গাড়ী মটৰবিলাক অহা যোৱা কৰাত অসুবিধাৰ সৃষ্টি হৈছে। গতিকে আজি যোৱাকালি MCC শেষ হ'ল আৰু নিৰ্বাচনী অধিসূচনা শেষ হোৱাৰ লগে লগে আজি আমি ৰাস্তাটো মটৰেবল কৰিবলৈ লৈছোঁ। আচলতে ৰাস্তাটো ইতিমধ্যে চেংচন হৈছে, টেণ্ডাৰ হ'ল, কিছু টেকনিকেল কাৰণত টেণ্ডাৰ কেঞ্চেল হৈছে। আকৌ সৰ্বমুঠ 4বাৰ টেণ্ডাৰ হ'ল আৰু টেণ্ডাৰ হোৱাৰ পিছত এই ৰাস্তাটো এতিয়া কাম আৰম্ভ হ'ব। কিন্তু ৰাস্তাৰ কাম আৰম্ভ হোৱালৈকে গাড়ী মটৰখিনি চলি থাকিব লাগিব। গতিকে আমি ৰাস্তাটো আজি গাঁত কেইটা মাৰি পুনৰ আমি মটৰ যাতে চলিব পৰা হয় সেইখিনি ব্যৱস্থা কৰিব বিচাৰিছোঁ। এইটো গণেশ কছাৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে আমি শুক্লাচেফাং ব্লক সমিতি BPF-এ আজি আমি কামটো হাতত লৈছোঁ। গতিকে আশা কৰিছোঁ আজি আৰু কালি দুদিনৰ ভিতৰত, কাৰণ যথেষ্ট সংখ্যক গাড়ী আমি লগাইছোঁ, 2খন JCB, এখন ককলেন, 8খন ডাম্পাৰে কাম কৰি আছে। গতিকে অহা কালি নহ'লে কালি পৰহিৰ ভিতৰত আমি ৰাস্তাটো সম্পূৰ্ণৰূপে মহৰীপাৰালৈকে আমি গাঁত কেইটা মাৰি আৰু অন্ততঃ যাতে 1-2 মাহৰ কাৰণে গাড়ী মটৰখিনি খুব সুন্দৰকৈ চলিব পাৰে তাৰ ব্যৱস্থা আমি কৰিম। ৰাস্তাত টেণ্ডাৰ হৈছে, আচলতে এনেকুৱা কথাবিলাক টেকনিকেল কথা। যেতিয়া টেণ্ডাৰ হৈছিল, টেণ্ডাৰ হোৱাৰ লগে লগে আমি ৰাস্তাৰ উদ্বোধনী কাম আমি কৰিছিলোঁ। আপোনালোকে দেখা পাইছে আমাৰ এই অঞ্চলৰ আমাৰ ভাৰপ্ৰাপ্ত যি মন্ত্ৰী, অভিভাৱক মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতসকলে আহি আধাৰশিলা স্থাপন কৰিছিল, কিন্তু তাৰ পিছতে টেকনিকেল কাৰণত টেণ্ডাৰটো কেঞ্চেল হৈছে। এইবিলাক টেকনিকেল কথা, আপোনালোকে ডিপাৰ্টমেণ্টত সুধিলে গম পাব। গতিকে এই ৰাস্তাৰ পুনৰবাৰ টেণ্ডাৰ হৈছে, গতিকে টেণ্ডাৰ যদি একচেপ্ট হয় নিশ্চয় ৰাস্তাৰ কাম আৰম্ভ হ'ব। এতিয়া ৰাস্তাৰ কাম কেতিয়া আৰম্ভ হয়, কি আৰম্ভ হয়, এইটো বেলেগ কথা, কিন্তু আমি ৰাস্তাটো চলি থাকিব লাগিব। আৰু সেইকাৰণে গণেশ কছাৰী ডাঙৰীয়াৰ নেতৃত্বত আমি ৰাস্তাটো পুনৰবাৰ আমি মটৰেবল কৰিবলৈ লৈছোঁ। যুৱ ছাত্ৰ পৰিষদে নহয়, যুৱ ছাত্ৰ পৰিষদৰ পূব দিঘলী সমিতিৰ লিডাৰ এজনে কোৱা শুনিছোঁ, বা তামোলপুৰ জিলাৰ লিডাৰ এজনে। আচলতে মই ক'ব বিচাৰোঁ, ছাত্ৰ সংগঠন বা যিকোনো সংগঠনৰ লিডাৰ হ'লে অলপমান অধ্যয়ন থাকিব লাগে, অলপ কিতাপৰ লগত সম্পৰ্ক থাকিব লাগে। যদি MCCৰ কথা যদি বুজি নাপায় তেওঁলোক কেনেকুৱা লিডাৰ? মৰেল কোড অফ কণ্ডাক্ট চলি আছে, 15 মাৰ্চত আৰম্ভ হৈছিল, যোৱাকালি শেষ হৈছে, সেই কথাখিনি যদি নাজানে কেনেকুৱা লিডাৰ তেওঁলোক? হয়, দেখা পাইছোঁ তেওঁ বিগত সময়ত গণেশ কছাৰী ডাঙৰীয়াই মাত্ৰ শুক্লাই জহলপুৰী পাৰ্কত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো উপস্থাপন কৰা এই কথাটোৱে কামটোৱে কৰিছে বুলি কৈছে। তেওঁ দেখা পোৱা নাই 4 কোটি টকাৰ যে 4টা ৰাস্তাৰ কাম চলি আছে, দেখা পোৱা নাই। আজি নাওকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1 কোটি টকাৰ যে কাম চলি আছে তেওঁ দেখা পোৱা নাই। আজি 8-10টা বান্ধৰ কাম যে আমি আৰম্ভ কৰিছোঁ দেখা পোৱা নাই। ঠিক তেনেকৈ বিভিন্ন ৰাস্তাৰ মেৰামতিকে আদি কৰি আমি নিশামণি হালৈ নামত এটা ৰাস্তা ইতিমধ্যে আমি আহি থকা 10 তাৰিখে আমি উদ্বোধন কৰিম। তেওঁক নিমন্ত্ৰণ জনাইছোঁ, এবাৰ চাই আহিবগৈ নিজৰ গাঁৱত। গতিকে মুখ থাকিল বুলি কথা ক'লে নহ'ব, আৰু সংগঠনক যদি নেতৃত্ব দিব বিচাৰে তেওঁলোকে অলপমান অধ্যয়ন কৰা উচিত। ৰাজনীতি কৰি থাকি চাবি দিয়া পুতলাৰ দৰে বক্তব্য ৰাখি থাকিলেও কাম নাই, নহয় জানো? গতিকে যুৱ ছাত্ৰ পৰিষদৰ সেই আন্দোলনৰ তেনেকুৱা কথাবিলাক আমি পাত্তা দিয়া মানুহ নহয়, আমি পাত্তা নিদিওঁ। আমি ৰাস্তা মটৰেবল কৰিম বুলি কৈছিলোঁ, জনসাধাৰণৰ ওচৰত আমি দায়বদ্ধ, আমি ৰাস্তা মটৰেবল কৰিম। আমি ইলেকশ্যনৰ পিছতো কৰিছিলোঁ, মাত্ৰ 15 মাৰ্চৰ পৰা আমি কৰিব পৰা নাই, মাত্ৰ এইটো MCCৰ কাৰণে। যোৱাকালি MCC শেষ হৈছে, আজি ৰাস্তা আমি মটৰেবল কৰিব আমি আৰম্ভ কৰিছোঁ, কৰিম। হয়, আজি ৰাস্তাটো মেৰামতি কৰা দেখা গৈছে। হয় হয়, নিৰ্বাচনৰ আগত গণেশ কছাৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল ৰাইজৰ আগত, আৰু নিৰ্বাচনৰ আগতো ইতিমধ্যে কাম কৰি মানুহ যাব পৰা কৰিছিল, নিৰ্বাচনৰ পিছতো কাম কৰিছিল। কিন্তু MCC লাগি থকাৰ কাৰণে এই বৰষুণত দবাপিটা বৰষুণৰ কাৰণে গাঁটা হৈছে, এইকেইটা মাৰিব পৰা নাই। কালি ৰিজাল্ট দিছে, আজি আৰম্ভ কৰিছে একশ্যন মুডত পূৰা। ইতিমধ্যে গণেশ কছাৰী ডাঙৰীয়াই আমাৰ ব্লকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক নিৰ্দেশ দিছে, গোটেই দলে বলে আহি কামত লাগি গৈছে। ৰাস্তাটোৰ কাৰণে ছ'চিয়েল মিডিয়াত বহুতো সমালোচনা হোৱা দেখা গৈছে, এই ক্ষেত্ৰত কি ক'ব? তেওঁলোকে কিছু বিষয়, টেকনিকেল বিষয় অজ্ঞ তেওঁলোকে। এতিয়া অধিসূচনাৰ সময়, এই সময়ছোৱাত এই কামবোৰ কৰিব নোৱাৰি, এইটো সম্ভৱেই নহয়। যোৱাকালি নিৰ্বাচন, আজি শেষ হৈছে, আজি কাম আৰম্ভ হৈছে একশ্যন মুডত। কেতিয়ালৈ পকীকৰণ হ'ব? অতি শীঘ্ৰেই হ'ব। টেকনিকেল কাৰণত ইতিমধ্যে কাম আৰম্ভই হৈছিল, কিন্তু টেকনিকেল কাৰণত ৰৈ আছে। গোটেই অফিচিয়েলি কামবোৰ আগবাঢ়িছে, নিশ্চিতভাৱে হ'ব। জনগণে ইয়াত কোনো ভাবিব লগা কথা নাই। ৰাইজৰ সেৱাৰ মনোভাৱেৰে আমি আছোঁ, দলে কাম কৰি আছোঁ।